নমস্কাৰ সকলোকে স্বাগতম জনাইছো মই ইউটিউব চেনেল টাইমছ অসম নিউজ লৈ আজি ভিডিঅ'ত আমাৰ অংগনবাড়ী কৰ্মী হয়কাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এটা লেটেষ্ট আপডেট আহি পৰিছে আজি ভিডিঅ'ত মই দুটাকে আপোনালোকক গুৰুত্বপূৰ্ণ আপডেট দিম ইয়াৰ ভিতৰত প্ৰথমটো আপডেট হৈছে অসম চৰকাৰৰ অধীনত অংগনবাড়ী কৰ্মী হয়কাসকলক 10+2 উৰ্ধৰ বাবে প্ৰাক শৈশৱকালীন যত্ন আৰু শিক্ষাৰ 6 মাহিয়া পাঠ্যক্ৰম ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 আধাৰত অনুষ্ঠিত কৰাৰ শুভাৰম্ভণি কৰে আপোনালোকে নিশ্চয় গম পাইছে ECCE ট্ৰেইনিংৰ কথা ইয়াতে কোৱা হৈছে যেটা আমাৰ সেকেন্ড ফেজৰ ECCE ট্ৰেইনিং আছে হেয়া অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু হেয়া হৈছে নগাঁও জিলাত অনুষ্ঠিত হ'বলৈ গৈ আছে আপোনালোকক মই আগতে কৈ থাও আৰু ইয়াৰ ভিতৰত বহুত কেইটা আপডেট আছে মই আপোনালোকক প্ৰথম এটা আপডেট দিবলৈ ওলাইছো হেয়া হৈছে 10+2 উৰ্ধৰ আপোনালোকে ঠিকই শুনিছে ইয়া হৈছে আমাৰ হায়াৰ সেকেন্ডাৰী লেভেলৰ কথা কোৱা হৈছে আৰু হায়াৰ সেকেন্ডাৰী BA সো উৰ্ধৰ কথা কোৱা হৈছে আৰু যিবিলাক আমাৰ 10+2 আন্ডাৰৰ তলত আছে অৰ্থাৎ মেট্ৰিক পাস বা মেট্ৰিক ফেল বা মেট্ৰিকত কয় অলপ আগত 10+ সো এই গোটেই কেটা মিলি আপোনালোকৰ এক বছৰীয়া এটা কোৰ্স হ'ব আৰু হেয়া অতি সোনকালে অনুষ্ঠিত হ'ব নিশ্চয় বিশেষ সূত্ৰমতে যিখিনি জানিব পাৰিছো সেই মতে যে অংগনবাড়ী কৰ্মী যিবিলাক আন্ডাৰ মেট্ৰিক পাস বা 10+ ওপৰতে আছে কিন্তু 10+2 নহয় অৰ্থাৎ হায়াৰ সেকেন্ডাৰী পাস নহয় 11 পাস কৰিছে সো সেই সকল ব্যক্তিৰ কাৰণে এক বছৰীয়া যেটো কোৰ্স আছে হেয়াও একেলগে এবাৰ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে সেকেন্ড ফেজৰ হৈতে আপোনালোকে ইয়া নিশ্চয় শুনা পাইছে যে 21 সেপ্টেম্বৰত তাৰিখে শুভাৰম্ভণি কৰে কোনে কোনে উপস্থিত আছিল মই আপোনালোকক কম আৰু কি কোৱা হৈছে এই ECCE ট্ৰেইনিং সম্পৰ্কে নগাঁও জিলাত সবিশেষ মই আপোনালোকক কম ইয়াতে আপোনালোকে দেখা পাইছে অংগনবাড়ী কৰ্মী সুপাৰভাইজাৰ বাইদেউসকল CDB বাইদেউ আৰু বহুত গুৰুত্বপূৰ্ণ ব্যক্তিসকল ইয়াতে আছে আপোনালোকে নিশ্চয় দেখা পাইছে ফটোবিলাকত আৰু ইয়াতে কোৱা হৈছে কেনে ধৰণৰ এই ECCE আৰ্লি এডুকেশনৰ যেটো এই ট্ৰেইনিং আছে হেয়া অনুষ্ঠিত হ'ব সবিশেষ ইয়াতে বুজাই দিয়া হৈছে আপোনালোকে নিশ্চয় চাইছে আৰু মই আপোনালোকক কৈ আছো এই আপডেটটো ডিৰেক্টৰ অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেন্ট আসামৰ পৰা প্ৰকাশ পাইছে যোৱা 21 সেপ্টেম্বৰ 2023 তাৰিখে নগাঁও জিলাৰ পুথিভঁৰাল প্ৰেক্ষাগৃহত অসমৰ মহিলা আৰু শিশু বিকাশ বিভাগে ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ অসমৰ সহযোগত ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 অনুসৰি উচ্চতৰ মাধ্যমিক বা তাতকৈ ঊৰ্ধ্বৰ শিক্ষাগত অৰ্হতা থকা অংগনবাড়ী কৰ্মীসকলৰ বাবে প্ৰস্তুত কৰা প্ৰাক শৈশৱকালীন যতনৰ আৰু শিক্ষাৰ 6 মাহিয়া প্ৰমাণপত্ৰ যুক্ত পাঠ্যক্ৰমৰ জিলা পৰ্যায়ৰ শুভ উদ্বোধনী অনুষ্ঠান আয়োজিত কৰে আপোনালোকে ঠিকই শুনিছে যে 6 মাহিয়া যেটো প্ৰমাণপত্ৰ আছে যেটো আমাৰ 10+2 বাইদেউসকলে পাব সেই 6 মাহিয়া পাঠ্যক্ৰমৰ প্ৰমাণপত্ৰ দিয়া আৰম্ভ কৰিছে আৰু ইয়া নগাঁও জিলাৰ কথা কোৱা হৈছে নগাঁও জিলা অতি সোনকালে আৰম্ভ হৈ যাব এই যেটো আমাৰ ECCE ট্ৰেইনিং আছে আপোনালোকক অতি সোনকালে LP স্কুললৈ প্ৰমোট কৰিব আৰু যিবিলাক 10+2 তলত আছে সেই অকল বাইদেউৰ কাৰণে এটা আপডেট আছে বিশেষ সূত্ৰমতে জানিব পাৰিছো যে এই ট্ৰেইনিং সেকেন্ড ফেজৰ যেটো ট্ৰেইনিং অনুষ্ঠিত হ'ব ইয়াৰ লগতে হোৱাৰ ফুললি চান্স আছে যেটো এক বছৰীয়া কোৰ্স আৰু এই কোৰ্সটো আপোনালোকৰ কেনেকুৱা পৰ্যায়ত হ'ব আপোনালোকে ডেইলি কিবা এটা টাইম দিয়া হ'ব যে ইমান টাইমৰ পৰা ইমান টাইমৰ ভিতৰত আপোনালোকে ট্ৰেইনিং কৰিব লাগিব সো হেনেকুৱাকে আপোনালোকক এক বছৰীয়া কোৰ্স এটা দিয়া হ'ব আৰু ইয়াৰ ওপৰত এটা সাৰ্টিফিকেট দিয়া হ'ব এই সাৰ্টিফিকেটটো লৈ আপোনালোকে LP স্কুললৈ আপোনালোকক প্ৰমোট কৰিব সো আজিৰ দিনটোত মই দ্বিতীয়টো গুৰুত্বপূৰ্ণ আপোনালোকক খবৰ দিও অংগনবাড়ী বাইদেউসকলৰ বাবে হেয়া হৈছে আপোনালোকৰ মাননী সম্পৰ্কে CITUA সেন্ট্ৰেল ইণ্ডিয়ান ট্ৰেড ইউনিয়নে বহুত গুৰুত্বপূৰ্ণ মন্তব্য দিছে আৰু CITUA ধৰ্ণা কাৰ্যসূচী একেৰাহে অনুষ্ঠিত কৰি আছে আপোনালোকৰ যাতে ভালৰ কাৰণে CITUA বহুতখিনি কাম কৰি আছে আপোনালোকে নিশ্চয় এখিনি জানে আৰু ইয়াৰ মাজতে আছে বিশেষ আপডেট যেটো আজি 24 সেপ্টেম্বৰ আৰু 24 সেপ্টেম্বৰ তাৰিখে CITUA সেন্ট্ৰেল পৰ্যায়ত অৰ্থাৎ কেন্দ্ৰীয় পৰ্যায়ত ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত কৰিছে আৰু এই ধৰ্ণা কাৰ্যসূচীত কোনে কোনে উপস্থিত আছিল আৰু কি কথা কৈছে আপোনালোকে যদি শুনিব বিচাৰে তেন্তে মই আপোনালোকক দেখাই দি আছো আপোনালোকে ক'ত যাব লাগিব ফেসবুক পেজত যদি আপোনালোকে আহে আৰু ফেসবুকত যদি আপোনালোকে সাৰ্চ কৰে ওয়াল ইন্ডিয়ান ফেডাৰেশন অফ অংগনবাড়ী ওয়াৰ্কাৰ এণ্ড হেল্পাৰ ইয়াতে আপোনালোকে বহুতখিনি জানিবলগীয়া কথা আছে আৰু ইয়াৰ পৰা শিকিব পাৰিব আপোনালোকে কি কোৱা হৈছে সো আজি যেহেতু প্ৰতিবেদী কাৰ্যসূচী অনুষ্ঠিত হৈছিল আৰু ইয়াতে বহুতখিনি আপডেট আছে মই আপোনালোকক মোৰ কপিৰাইট ষ্ট্ৰাইক লাগি যাব সেই কাৰণে মই আপোনালোকক এইখিনি ভালকে ভিডিওখিনি দেখাব নোৱাৰিলো আপোনালোকে এই ফেসবুক পেজটোত আহি আপোনালোকে ভিডিওখিনি চাই যাব পাৰিব সো আজি ভিডিওত দিবলগীয়া ইনফৰমেশন এইখিনি আছিল ভিডিওটো ভাল লাগিলে প্লিজ কাইন্ডলি ৰিকুৱেষ্ট চেনেলটো সাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব থ্যাংক ইউ জয় অসম